What is Kino? January didn't win. Potom bozore হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে আমাৰ প্ৰথমটো ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। বলক তেন্তে পলম নকৰি আজিৰ ব্লগটো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আমি এতিয়া খানা খাবলৈ গৈ আছোঁ। চব ঘৰতে বনাই আনিছোঁ আৰু এতিয়া ইয়াতে মানুহ এঘৰত বাইকখন থলোঁ, ওচৰৰে মানুহ এঘৰত, আৰু এতিয়া গৈ আছোঁ খানা খাবলৈ পথাৰৰ মাজত। চব বনাই ৰেডি, জাষ্ট খাবলৈহে বাকী। বেছি আইটেম নহয়, সেইকাৰণে আপোনালোকক নেদেখুৱাম। জাষ্ট আমি ক'ত আহি আছোঁ খাব, মানে খানা খাবলৈ, সেই ঠাইডোখৰ আপোনালোকক দেখুৱাব চেষ্টা কৰিম। সৰিয়হ হ'লেই ক'ত গৈ আছা? কি হ'ল? ব'লা। বা এইটো পুখুৰীও। কৃষ্ণ, বৰ সাংঘাতিক জেগাত লৈ আহিলেচোন ইহঁতে। ইমান দূৰত গৈছে। হ'ব দে ইহঁতে, হয় নেকি? বা বিলৰ পাৰতহে গৈ আছো। দিয়া এটা দিয়া, মোক দিয়া। ইয়াতে চব আইটেম আছে। ইয়াতে এইবিলাক যাওক, পিকনিকৰ পুৰা পাৰ্টি, ষ্টেণ্ডাৰ্ড পাৰ্টি বা স্কিন চিস্কিন লৈ পুৰা দামী পাৰ্টি। লগত ৰঙাটো থাকিব, হয়নে? খা সৰিয়হ এয়া। দিলেই হ'ল, ৰঙাটোহে খাম দেই। মানুহ আমি 4টা, দুটা পাৰ্টি হয়, সিহঁতেও বেলেগ আমিও বেলেগ, কিন্তু বেলেগে ভাবিব চাগে এটাই পাৰ্টি নহয়। আমাৰ দুটা দেই, দুটা পাৰ্টি। আমাৰ কি, আমাৰ ভাত আৰু সিহঁতৰ ৰুটি, বাকী হেৰি আৰু ব্ৰেডো লৈছে। আমি আইটেম ধেৰ লৈছো, কিন্তু নেদেখো। সিহঁতৰ আইটেম খিনিও নেদেখো, নালাগে, দেখুৱাব নোৱাৰি। অজ্ঞাত বাসত যাব ইয়াৰ আইটেমটো। আৰু ডাইনেশ্বৰৰ কণী আৰু বেলেগ বস্তু নাপালি আৰু বাঘৰ পিঠল। এয়া কি পেলাইছে, সৰিয়হ নহয় জানো? লগত কোন আহি আছে? এতিয়া এয়া আমি থৈছো। হা, এইখিনিতে এয়া ৰাস্তাতে। বল, এইখিনি বেয়া হ'ব নে? এই তাত যাব সিহঁতে। আমি এইখিনি যাওঁ, আপোনালোক অকমান আগুৱাই যাব। এনেই কম খিনি ঘূৰিলো নেকি? এনেই হেই অনৰ্থক। খাম হে। এইখিনি মজা হ'ব। ৰ'দটো নপৰাকৈ দিয়ক। আমাৰ নহয়, এনেকুৱাকে দে অলপ বেছি দীঘল হয় নে নহয়? 4টাত আছিলে স্কিন নকলীয়া। বহুত হেৰি কৰিছিলে, ভাবিছে এইফালে গৈ আছে নেকি, ভয়ে হৈছে।
এইখন লৈ আহিলে স্কিন এইখন স্কিন এইখন আনি লেটিনৰ ফটো কানিকে লৈ আহিছে চাচোন এইখন বোলে জানুৱাৰী দিনত নোৱাৰে প্ৰথম বছৰে এনেকুৱা স্কিন চাও দেখুৱা আছো স্কিন হ'ব দে এইখন হৈছে আমাৰ গাঁৱলীয়া হাতী স্কিন ঠিকে আছে হ'ব দে মানুহ কেইটামান আছে এই তাকো ৰংটো কি ৰংটো যে হেৰি বুলিয়ে ভাবিব গাঁৱলীয়া হাতী স্কিন বুলি ক'লো হ'ব দে একো নাই নালাগে দে কাটি আনিছিলি না কলৰ কটাই আছে মোৰ তাত আছে কটাই আছে মোৰ তাত নিমখ আনিছিল নে নাই নিমখ মই আনিছো আমাৰ নিমখ মই অলপ ভাজা নিমখ আনিছো ভাজা নিমখ খোৱা নে নোখোৱা আকৌ হেৰি মানে এইফালে পুৰা চালাডৰ কাৰণে এতিয়া প্ৰস্তুতি চলাব আৰু এয়া পুৰা নেমু কটা হৈ গ'ল 3খনে ডিছ আছে ন নাই 3খনে ইহঁতৰ কি চাওঁ এই ৰুটি কটা ৰুটি আৰু এইফালে চাওক ইয়াত ভাত আছে শুকুৱাই চাউলৰ ভাত এইটো তুমি খুলিব নোৱাৰিবা এনেকে দাঙি দিব লাগিব আৰে হাই এইয়া চালাড পিঁয়াজ হেৰিয়ে কৰা নাই কণী হে ডাইনেছৰৰ কণী একেটা বঢ়িয়া পিঁয়াজ কেইডোখৰ ধুনীয়াকে হা পহু মাংস দে হ'ব দে পহু মাংস খা তহঁতৰে দিনা এতিয়া তেলহে নিদিলো দে চালাডত মিঠাতেল নিদিলো পাহৰি থাকিলো চোৱাচোন নিমখ আনিছে তিনিদিনমান খাব পাৰিব ভাজা নিমখ এনেও সিহঁতে চেলেব বুলি চেলেব পাৰিলে হয় কৃপন বুলি নহয় এই এনে হেৰি কোৱাতকৈ ব্ৰেড ব্ৰেড কি ৰুটি আনা এয়া ৰুটি বা ভাত ৰুটি চুপ আণ্ডাৰগ্ৰাউণ্ড মাংস হা আণ্ডাৰগ্ৰাউণ্ড মাংস ঠিক আছে এইফালে পুৰা বিলৰ পাৰত খানা হৈছে এইফালে বিল সৰিয়হৰ এইফালে খেতি আৰু এইফালে ধানৰ নৰা মোক চাগে এন্ধাৰো আহিব পাৰে কাৰণ বেক চাইডত হেৰি আছে এয়া স্কিন আনিছে এখন মেখেলা কোনোবাই লৈ গ'লে এইটো কোনে আনিছে লক্ষ্য নে মানুহ মানুহ দেই মুখখন বেছি ওচৰ হ'ব দিয়া খোৱাই নাই খাই খোৱা নাই ক'ত যাওঁ বহাই ল হজম হোৱা নাই যদি হজম কৰি ল হজমলা আনিছিলো লাগিব নাই এনে কৈছো এই দোকানত হজমলা খুৱাই দিম দে এইখিনি বান্ধি ল ঘৰত খাবিগৈ আকৌ লক্ষ্য দিয়া ফটো এটা মাৰা এনেকে মাৰা ফটো এটা